আচৰিত হলেও সঁচা ঘটনা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এটা হাতী আৰু বাঘ এখন অভয়াৰণ্য বান পৰিস্থিতিৰ মাজত হাতী আৰু বাঘৰ মুখামুখি হয়। হাতীটোৱে বাঘটোক কেনেধৰণে সহায় কৰে এই ভিডিঅ'ত দেখিবলৈ পাব। আমি ইনে সময়ত দেখিবলৈ পাওঁ হাতী আৰু বাঘৰ সম্পৰ্ক ইমান এটা সুবিধাজনক নহয়। এই ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব হাতীটোৱে কেনেধৰণে খুৰডালে বাঘটোক সহায় কৰিছে আৰু বাঘটো খুৰডালেৰে উঠি পিঠিৰ ওপৰলৈ উঠি যায় আৰু থিতাপি লৈ নিজৰ প্ৰাণ বচোৱাৰ বাবে দুয়োৱে ইটোৱে সিটোৰ প্ৰাণ বচোৱাৰ চেষ্টা চলাই হাতীটোৱে কোনো খং ৰাগ নেদেখায় বাঘটোক সহায় কৰে আৰু বাঘটোও কোনো খং ৰাগ নেদেখায় নিজৰ প্ৰাণ বচোৱাৰ বাবে হাতীটোৰ পিঠিৰ ওপৰত উঠি পৰে আৰু এখোজ এখোজকৈ আগুৱাই গৈ পিঠিটোৰ ওপৰত থিতাপি লয় আৰু নিজৰ প্ৰাণ বচোৱাৰ চেষ্টা কৰে ইটোৱে সিটোৰ। এক সুন্দৰ পৰিৱেশ আপোনালোকৰ কাষলৈ লৈ আহিছোঁ। হাতীটোৱে প্ৰাণ বচাই আচলতে বাঘৰ সুন্দৰ এক পৰিৱেশ। এনে পৰিৱেশ হয়তো আপোনালোকে দ্বিতীয় দিনা দেখিবলৈ নাপায় আৰু আমি ইনে সময়ত দেখিবলৈ পাওঁ মানুহে মানুহৰ মাজত এনে সম্পৰ্ক নাই। যি সময়ত আপোনালোকে দেখিবলৈ পাইছে মাতিব নোৱাৰা দুই পশুৱে কিন্তু ইনে সময়ত দুয়োৱে ইটোৱে সিটোৰ ওপৰত খং ৰাগ দেখুৱায়, কিন্তু সেই পৰিস্থিতিৰ বান পৰিস্থিতিৰ মাজত দুয়োৱে সেই খং ৰাগ ত্যাগ কৰি নিজৰ প্ৰাণ বচোৱাৰ চেষ্টা কৰে যেন দুয়ো এক পূৰ্বকালৰ বন্ধুহে আছিল তেনে দেখা পোৱা গৈছে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে আছিলে।